নমস্কাৰ দৰ্শকসকল, আপোনালোকে নিশ্চয় গম পায় যে পৰশুৰাম আছিল এজন অতি উগ্ৰ আৰু খঙাল বীৰ। আনকি তেওঁ নিজ জন্মদাত্ৰী মাতৃক হত্যা কৰিছিল। মাতৃ হত্যাৰ দৰে মহাপাপ তেওঁ কৰিবলগীয়া হৈছিল। কিন্তু কি পৰিস্থিতিত পৰি পৰশুৰামে নিজ মাতৃ হত্যা কৰিবলগীয়া হ'ল আৰু মাতৃ হত্যা কৰি পৰশুৰামে কিবা ভুল কৰিছিল নেকি? আহক আজিৰ এই ভিডিঅ'টোত তাকেই ক'বলৈ ওলাইছো। এয়া হৈছে সত্য যুগৰ কথা। গাধী নামৰ এজন ৰজা আছিল। সেই গাধী ৰজাৰ সত্যৱতী নামৰ এজনী অতি সুন্দৰী আৰু সৰ্বগুণী কন্যা আছিল। ঋষিক নামৰ এজন মুনিয়ে সত্যৱতীক বিয়া কৰাবলৈ ইচ্ছা কৰি গাধী ৰজাৰ অনুমতি বিচাৰিলে। মুনিৰ কথা শুনি ৰজাই ক'লে, মোৰ কন্যা সত্যৱতীক পত্নী হিচাপে লাভ কৰিবলৈ হ'লে তুমি 1000টা বগা ঘোঁৰা দিব লাগিব। ইয়াৰ অন্যথাই সত্যৱতীক তোমালৈ বিয়া দিব নোৱাৰিম। ঋষিক মুনিয়ে বৰুণ দেৱতাৰ পৰা 1000টা বগা ঘোঁৰা খুজি আনি গাধী ৰজাক দিয়াত গাধী ৰজাই জীয়েক সত্যৱতীক ঋষিক মুনিলৈ বিয়া দিলে। বিয়াৰ পিছত সত্যৱতীয়ে ঋষিৰ পৰা এক সুসন্তান আশা কৰিলে, যি বংশৰ নাম উজ্জ্বল কৰিব পাৰে। পত্নীৰ মনোকামনা পূৰণ কৰিবৰ বাবে ঋষিক মুনি আগ্ৰহী হ'ল। তেওঁ 2 চৰু পায়স প্ৰস্তুত কৰিলে। এচৰু পায়স প্ৰস্তুত কৰিলে ব্ৰহ্মমন্ত্ৰ জপ কৰি আৰু আন এচৰু পায়স প্ৰস্তুত কৰিলে ৰুদ্ৰমন্ত্ৰ জপ কৰি। তাৰ পিছতে মুনি গা ধুবলৈ বুলি নদীলৈ গ'ল। আৰু সেই সময়তে ঘটিল এটি বহুত ডাঙৰ ঘটনা। সত্যৱতীৰ মাক ফুৰিবলৈ আহি জোৱায়েকৰ আশ্ৰমতে আছিল। মুনিয়ে যে মন্ত্ৰ জপ কৰি পায়স প্ৰস্তুত কৰি আহি স্নান কৰিবলৈ গৈছিল, সেই কথা সত্যৱতীৰ মাক আৰু সত্যৱতীয়ে একেবাৰেই নাজানিছিল। পায়স দেখি দুয়োজনীৰে খাবলৈ মন গ'ল। মুনিয়ে গা ধুবলৈ যাওঁতেই সত্যৱতীৰ মাকে ব্ৰহ্মমন্ত্ৰ জপ কৰি প্ৰস্তুত কৰা পায়সখিনি আৰু সত্যৱতীয়ে ৰুদ্ৰমন্ত্ৰ জপ কৰি প্ৰস্তুত কৰা পায়সখিনি খাই পেলালে। মুনিয়ে স্নান কৰি আহি কথাটো গম পালে। ৰুদ্ৰমন্ত্ৰ জপ কৰি প্ৰস্তুত কৰা পায়সখিনি যে সত্যৱতীয়ে খালে, সেই কথাটো মুনিয়ে ধ্যানৰ জৰিয়তে গম পাই সত্যৱতীক ক'লে, মই পুত্ৰ কামনা কৰি 2 চৰু পায়স প্ৰস্তুত কৰিছিলো। এচৰু প্ৰস্তুত কৰিছিলো ব্ৰহ্মমন্ত্ৰ জপ কৰি আৰু আন চৰু প্ৰস্তুত কৰিছিলো ৰুদ্ৰমন্ত্ৰ জপ কৰি। মই ধ্যানৰ বলত গম পাইছো তুমি ৰুদ্ৰমন্ত্ৰ জপ কৰি প্ৰস্তুত কৰা পায়সখিনি খালা। সেয়েহে তোমাৰ এক দুৰ্দান্ত ক্ষত্ৰিয় পুত্ৰ জন্ম হ'ব। স্বামীৰ কথা শুনি সত্যৱতীয়ে মনত বৰ কষ্ট পালে, যিহেতু তেওঁ এক সুসন্তান জন্ম দিয়াটো কামনা কৰিছিল। কিন্তু এতিয়াচোন কথা ওলোটাহে হ'ব। তেওঁ স্বামীৰ ভৰিত ধৰি সুসন্তান লাভ কৰিবৰ বাবে অনেক কাকুতি মিনতি কৰিলে। তেতিয়া ঋষিক মুনিয়ে ব্ৰহ্মমন্ত্ৰ জপ কৰি নাতিনীয়েক এজনহে সুচৰিত্ৰবান হ'ব বুলি ভাৰ্যাক আশ্বাস দিলে। যথাসময়ত সত্যৱতীৰ এক পুত্ৰ সন্তান জন্ম হ'ল। তেওঁৰ নাম যমদগ্নি। আনহাতে সত্যৱতীৰ মাকৰ ব্ৰহ্মতেজ সম্পন্ন এক পুত্ৰ জন্ম হ'ল। সেই পুত্ৰ পিছত বিশ্বমিত্ৰ নামেৰে বিখ্যাত হ'ল। ঋষিক মুনি আৰু সত্যৱতীৰ পুত্ৰ পিছত ঋষি হ'ল যদিও অতি খঙাল আছিল। খঙৰ ভমকত তেওঁ কেতিয়াবা কৰিব নলগীয়া কামো কৰিছিল। যমদগ্নিৰ যেতিয়া বিবাহৰ বয়স হ'ল, তেতিয়া ৰেণু ঋষিৰ কন্যা ৰেণুকাক পুতেকলৈ ঋষিক মুনিয়ে বোৱাৰী হিচাপে আনিলে। যমদগ্নি আৰু ৰেণুকাৰ 5টা পুত্ৰ সন্তান জন্ম হ'ল। এই পঞ্চপুত্ৰৰ সৰুজনৰ নামেই হ'ল আজিৰ এই ভিডিঅ'টোৰ মুখ্য চৰিত্ৰ পৰশুৰাম। আচলতে পৰশুৰামৰ আচল নাম ৰামহে আছিল। তেওঁৰ তপস্যাৰ বলত মহাদেৱক সন্তুষ্ট কৰাত এখন কুঠাৰ, এখন বিদ্য ধনু আৰু ভালেমান অস্ত্ৰ শস্ত্ৰ মহাদেৱৰ পৰা উপহাৰ হিচাপে লাভ কৰিছিল। ৰামে কুঠাৰখন অনবৰত হাতত লৈ ফুৰা বাবে তেওঁক সকলোৱে পৰশুৰাম বুলি মাতিবলৈ ল'লে। কাৰণ কুঠাৰৰ আন এটা নাম হ'ল পৰশু। নিজৰ সাধনাৰ বলত পৰশুৰাম অধিক শক্তিৰ অধিকাৰী হৈ উঠিল। তেওঁ ব্ৰাহ্মণৰ ধৰ্ম পালন কৰি কঠোৰ তপস্যা কৰি সিদ্ধি লাভ কৰিলে। ভগৱান বিষ্ণুৰ কুৰ্ম অৱতাৰৰ সময়ত দেৱতা আৰু দানৱসকলে সাগৰ মন্থন কৰোঁতে অমৃত, বিষ, ঐৰাৱত, হাতী আদি কৰি বহুতো বস্তুৰ লগতে কামধেনু নামৰ এজনী গাই গৰু উৎপত্তি হৈছিল। সেই কামধেনুৰ আন এটা নাম হ'ল সুৰভি। কামধেনুৰ এটা আচৰিত গুণ আছিল, সেইটো হ'ল কামধেনু যাৰ ঘৰত আছিল সেই ঘৰত কেতিয়াও কোনো বস্তুৰ অভাৱ অনাটন হোৱা নাছিল। কামধেনুক গৃহস্থই ভক্তিভাৱে যি বিচাৰিছিল তাকে দিছিল। সেই কামধেনুক প্ৰথমে ব্ৰহ্মাই নিজৰ লগতে ৰাখিছিল। অমৃত মন্থনৰ পিছত ব্ৰহ্মাই ঋষি মুনিসকলক কামধেনু দান কৰে। এসময়ত কামধেনুৰ গৰাকী আছিল যমদগ্নি মুনি। যিহেতু কামধেনুৱে গৰাকীয়ে যি বিচাৰে তাকেই দিয়ে, সেয়েহে যমদগ্নি মুনিয়ে পূজা পাতলৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কামধেনুৰ পৰা বিচৰা মতেই পোৱাত মুনিয়ে বিভিন্ন প্ৰকাৰে দান দক্ষিণা কৰি বিষ্ণু পূজা পাতিবলৈ ধৰিলে।
সেই সময়ত গংগা নদীৰ পাৰত হৈহেয় বংশৰ কাৰ্তবীৰ্যানুজ নামৰ এজন অতি মহাপৰাক্ৰমী ৰজাই ৰাজত্ব কৰিছিল। তেওঁৰ আন এটা নাম আছিল সহস্ৰাৰ্জুন। এই সহস্ৰাৰ্জুন ইমানেই শক্তিশালী আছিল যে তেওঁ লংকাৰাজ ৰাৱণকো পৰাস্ত কৰিছিল। এবাৰ এই সহস্ৰাৰ্জুনে বহু সৈন্য সামন্তলৈ মৃগয়া কৰিবলৈ গৈছিল, অৰ্থাৎ পহু চিকাৰ কৰিবলৈ গৈছিল। ৰজাই দিনৰ দিনটো অৰণ্যৰ মাজত পহু বিচাৰি ঘূৰি ফুৰিল, কিন্তু পহু চিকাৰ কৰাটো দূৰৰে কথা, কোনো পহুৰ ছাটোকে দেখা নাপালে। ইতিমধ্যে ৰজাৰ লগতে সৈন্যসকলো অৰণ্যৰ মাজত বহু সময় ঘূৰি ফুৰাৰ বাবে তেওঁলোক আটাইৰে ভাগৰত অৱস্থা নাইকিয়া হ'ল। ভোকে পিয়াহে তেওঁলোকক আগুৰি ধৰিলে। তেওঁলোকে এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হ'ল, কিন্তু পানী ক'ত পায়? তেনেতে কিছু নিলগত ফল মূলেৰে ভৰপূৰ এখন আশ্ৰম তেওঁলোকৰ চকুত পৰিল। আশ্ৰমখন চকুত পৰাত ৰজাকে ধৰি সৈন্যসকলে অতি আনন্দ অনুভৱ কৰিলে আৰু সদল বলে তালৈকে পানী বিচাৰি গ'ল। আশ্ৰম গৈ পাই মুনিক লগ ধৰি ৰজাই নমস্কাৰ জনাই নিজৰ লগতে সৈন্যসকলৰ দুখ দুৰ্দশাৰ কথা বিৱৰি ক'লে। সেই আশ্ৰমখন আছিল যমদগ্নি মুনিৰ। মুনিয়ে ৰজাৰ কথা শুনি কামধেনুক কৈ যিমানে পাৰে সিমান সোনকালে ৰজা আৰু সৈন্যবাহিনীক সুস্বাদু পনীয়, নিৰ্মল জল, ফল মূল, পায়স আদি খাবলৈ দিলে। তাৰ পিছত ৰজাই নিশাটো আশ্ৰমতে জিৰণি ল'ব বিচাৰো বুলি যমদগ্নি মুনিক অৱগত কৰাত যমদগ্নি মুনিয়ে ৰজা আৰু সৈন্য সামন্তৰ বাবে শোৱনি কোঠাৰ ব্যৱস্থা কৰিবলৈ কামধেনুক অনুৰোধ জনালে। কামধেনুৱে নিজৰ পেটৰ ভিতৰৰ পৰা অসংখ্য বনোৱা যোগান ধৰি ৰজা আৰু সৈন্যসকলৰ বাবে ততাতয়াকৈ অতি ধুনীয়া শোৱনি কোঠা নিৰ্মাণ কৰি দিলে, লগতে ৰাতিৰ আহাৰৰ ব্যৱস্থাও কৰিলে। এই আটাইবোৰ দেখি শুনি ৰজা সহস্ৰাৰ্জুন আচৰিত হ'ল। তেওঁ ভাবিলে, যদি কামধেনুক মোৰ লগত লৈ যাব পাৰো তেতিয়া মই বহুত লাভৱান হ'ম। এই ভাবিয়েই ৰজাই মুনিক প্ৰণাম জনাই গাইজনীক নিজৰ লগত লৈ যাবলৈ অনুমতি বিচাৰিলে। ৰজাই ভাবিলে, ইমানবোৰ ধন সম্পত্তি, ঐশ্বৰ্য, বিভূতি, দাস দাসী দান কৰিব পৰা গাইজনী মুনিৰ কি প্ৰয়োজন? এনেজনী গাই ৰজাৰ ঘৰতহে থকাৰ যোগ্য। ৰজাহে এনে সম্পত্তিৰ অধিকাৰী হ'ব লাগে। ৰজাই কামধেনুক ৰাজধানীলৈ লৈ যাব খোজাত মুনিয়ে ক'লে, দৈত্য আৰু দেৱতাসকলে সাগৰত অমৃত মন্থন কৰোঁতে পোৱা এই গাইজনী সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পৰা ঋষিমুনিসকলে খুজি লৈছিল। বৰ্তমান পিতামহ প্ৰজাপতিৰ আদেশ মতে কামধেনু আমাৰ আশ্ৰমতে আছে। এই গাইজনী কাকো দিয়াৰ অধিকাৰ মোৰ নাই। কামধেনুৰ ইচ্ছা নহ'লে মই তাইক ৰাখিবও নোৱাৰো আৰু কাকো দিবও নোৱাৰো। কামধেনুৰ ইচ্ছা অনিচ্ছাৰ ওপৰতে এই সকলো কথা নিৰ্ভৰ কৰিব। সেয়েহে ৰাজন, এই কথা মোক সোধাৰ কোনো প্ৰয়োজন নাই। ৰজাই মুনিৰ কথালৈ গুৰুত্ব নিদি কামধেনুক ধৰি বান্ধি নিজ ৰাজ্যলৈ বুলি নিবলৈ যত্ন কৰিলে। কামধেনুৱে উপায়হীন হৈ হেম্বেলিয়াই দেহৰ পৰা বহু অস্ত্ৰ শস্ত্ৰ আৰু সৈন্য সামন্ত উলিয়াই দিলে। সহস্ৰাৰ্জুনৰ সৈন্যবাহিনীৰ লগত যমদগ্নিৰ নেতৃত্বত কামধেনুৱে সৃষ্টি কৰা সৈন্যবাহিনীৰ মাজত তয়াময়া ৰণ হ'ল। ৰণত সহস্ৰাৰ্জুন পৰাস্ত হ'ল, কিন্তু পিছ মুহূৰ্ততে সহস্ৰাৰ্জুনে নিজ ৰাজ্যলৈ উভতি গৈ অসংখ্য সৈন্যবাহিনী আনি পুনৰ যমদগ্নিৰ লগত যুদ্ধত লিপ্ত হ'ল। এইবাৰ যমদগ্নি পৰাস্ত হ'ল আৰু সহস্ৰাৰ্জুনে কামধেনুক নিজ ৰাজ্যলৈ লৈ আহিল। কামধেনুক হেৰুৱাবলগীয়া হোৱাত যমদগ্নি মুনিয়ে মনত বৰ দুখ পালে। তেওঁ পুত্ৰ পৰশুৰামক মাতি আনি সকলো কথা বিৱৰি ক'লে। কামধেনুক লৈ যোৱা কথাটো শুনি পৰশুৰামৰ ভীষণ খং উঠিল। সেয়েহে পৰশুৰামে সহস্ৰাৰ্জুনৰ লগত যুদ্ধ কৰিব বিচাৰিলে। পৰশুৰামে ভালদৰেই জানিছিল যে সহস্ৰাৰ্জুন এজন পৰাক্ৰমী ৰজা। সেয়েহে পৰশুৰামে কৈলাশ পৰ্বতলৈ গৈ মহাদেৱৰ আশীৰ্বাদ ল'লেগৈ। মহাদেৱেও পৰশুৰামক সহস্ৰাৰ্জুনৰ লগত যুদ্ধত জয়ী হ'ব বুলি বৰ দিলে। দেৱাদিদেৱ শিৱৰ পৰা বৰ লাভ কৰাৰ পিছত পৰশুৰাম সহস্ৰাৰ্জুনৰ ৰাজ্য পালেগৈ। সহস্ৰাৰ্জুন আৰু পৰশুৰামৰ মাজত তুমুল ৰণ হ'ল। শেষত পৰশুৰামে সহস্ৰাৰ্জুনক চেও চেওকৈ কাটি পেলালে। তাৰ পিছত কামধেনুক আনি যমদগ্নিৰ হাতত অৰ্পণ কৰিলে। পৰশুৰামৰ এনে কাৰ্যত যমদগ্নিয়ে মহা আনন্দ লাভ কৰিলে। ইফালে সহস্ৰাৰ্জুনৰ 1000 পুত্ৰ আছিল। পৰশুৰামে পিতাকক হত্যা কৰাটো তেওঁলোকেও সহজভাৱে ল'ব নোৱাৰিলে। সিহঁতে পৰশুৰাম নথকাৰ সুযোগ লৈ যমদগ্নিৰ মূৰটো কাটি লৈ গুচি গ'ল। এইবাৰ পৰশুৰামৰ খং দুগুণে চৰিল। তেওঁ হাতত পৰশু কুঠাৰ আৰু হৰধনু লৈ পুনৰ ওলাল। সহস্ৰাৰ্জুনৰ বংশধৰ সকলৰ কাকো শুদাই নেৰিলে, সকলোকে হত্যা কৰিলে। খঙৰ ভমকত বহুতো ক্ষত্ৰিয় ৰজাক ধৰি বান্ধি নি কুৰুক্ষেত্ৰত কুঠাৰেৰে কাটি বধ কৰিলে। কোনো ক্ষত্ৰিয় বীৰেহে যেনে তেনে প্ৰাণটো বচাই হাৰিলে। পৰশুৰামে যমদগ্নিৰ কটা মূৰটো
সহস্ৰাৰ্জুনৰ ঘৰৰ পৰা বিচাৰি খুচাৰি আনি মন্ত্ৰৰ দ্বাৰা সঞ্জীৱনী শক্তি প্ৰদান কৰাত যমদগ্নিয়ে পুনৰ প্ৰাণ পালে। এনেদৰে বহুদিন গৈ থাকিল। এবাৰ যমদগ্নি মুনিয়ে তেওঁৰ পত্নী ৰেণুকাক গংগা নদীৰ পৰা যজ্ঞৰ বাবে পানী আনিবলৈ পঠিয়াইছিল। সেই সময়ত চিত্ৰৰথ নামৰ গন্ধৰ্ব এজনে গংগা নদীত স্বৰ্গৰ অপশ্বৰীহঁতৰ লগত গা পা ধুই ইজনে সিজনৰ গালৈ পানী ছটিয়াই জলকেলি কৰি আছিল। ৰেণুকাই আপোন পাহৰা হৈ তাকে চাই থাকি বহু সময় নষ্ট কৰিলে। তেওঁক স্বামীয়ে যে যজ্ঞৰ বাবে পানী নিবলৈ পঠিয়াইছিল সেই কথা পাহৰিয়েই থাকিল। বহু পৰৰ পিছতহে পানী নিবলৈ অহা কথাটো ঘপককৈ মনলৈ অহাত কলহত পানী ভৰাই ততাতয়াকৈ আশ্ৰমলৈ ঘূৰি গ'ল। ইফালে যমদগ্নি মুনিয়ে পানী আনিবলৈ যোৱা ৰেণুকাই যে গন্ধৰ্বই অপেশ্বৰীহঁতৰ সৈতে জলকেলি কৰি থকা চাই সময় নষ্ট কৰি আছিল সেই কথা গম পাই খঙত একো নাইকিয়া হ'ল। যমদগ্নি মুনি আছিল অতি খঙাল। ইফালে যজ্ঞৰ ক্ষণ পাৰ হোৱাত মুনিৰ খং আৰু এখপ চৰিল। তেনেতে ৰেণুকা পানী লৈ ঘৰ উভতি অহাত মুনিয়ে ৰেণুকাক পানী আনিবলৈ গৈ অযথা সময় অপব্যয় কৰি যজ্ঞৰ ক্ষণ পাৰ কৰাৰ বাবে নানাভাৱে তিৰস্কাৰ কৰিলে। তাৰ পিছত তেওঁ প্ৰথমে ডাঙৰ পুতেক 4জনক এজন এজনকৈ মাতি আনি মাকক কাটি দুচেও কৰিবলৈ আদেশ দিলে। পিতৃ যমদগ্নিৰ আদেশ ডাঙৰ পুতেক 4জনৰ কোনেও পালন নকৰাত যমদগ্নিৰ খঙত সৰ্বশৰীৰ কঁপিবলৈ ধৰিলে। তাৰ পিছত নুমলীয়া পুতেক পৰশুৰামক মাতি আনি পত্নী ৰেণুকাৰ লগতে তেওঁৰ ডাঙৰ পুত্ৰ 4জনক কাটি দুচৌ কৰিবলৈ আদেশ দিলে। পিতাকৰ আদেশ শুনি পৰশুৰাম নিৰুপায় হ'ল। মাতৃহত্যা ভাতৃহত্যা মহাপাপ। এই মহাপাপ কৰিবলৈ তেওঁৰ অলপো ইচ্ছা নাই। কিন্তু এই মহাপাপ নকৰো বুলি পিতৃবাক্য পালন নকৰিলে ব্ৰহ্মশাপত পৰাৰ ভয়। বহুত ভাবি চিন্তি শেষত তেওঁ অনিচ্ছা সত্ত্বেও পিতৃবাক্য পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। পৰশুৰামে কুঠাৰেৰে 4 ভাতৃ আৰু মাতৃক কাটিলে। পৰশুৰামৰ কাৰ্যত পিতৃ যমদগ্নি মুনি সন্তুষ্ট হৈ কি বৰ লাগে সুধিলে। পিতৃৰ কথা শুনি পৰশুৰামে হাতজোৰ কৰি ক'লে, হে পিতৃদেৱতা, তুমি যদি মোক বৰ দিব বিচাৰিছা তেন্তে মোৰ জ্যেষ্ঠ ভাতৃ 4জন আৰু মাতৃৰ জীৱন দান দিয়া। যমদগ্নি মুনিয়ে সঞ্জীৱনী মন্ত্ৰৰ দ্বাৰা পৰশুৰামৰ মাতৃ ৰেণুকাৰ লগতে তেওঁৰ ককায়েক 4জনৰ মৃতদেহত প্ৰাণ সঞ্চাৰ কৰিলে। পৰশুৰামে ভালদৰে জানিছিল তেওঁৰ পিতৃ যমদগ্নি মুনিৰ কথা। পিতৃৰ আদেশ মতে মাতৃ আৰু ভাতৃক হত্যা কৰিলেও সেই পিতৃৰ দ্বাৰাই যে তেওঁলোকক জীৱনদান দিব পাৰিব সেই কথা অৱতাৰী পুৰুষ পৰশুৰামে জানিছিল। কিন্তু ইতিমধ্যে পৰশুৰামৰ দ্বাৰা মাতৃবধৰ দৰে মহাপাপ হৈয়ে গ'ল। যিহেতু তেওঁ মাতৃবধৰ দৰে মহাপাপ কৰিছিল, এনে মহাপাপ কৰাৰ বাবে পৰশুৰামৰ হাতৰ পৰা কুঠাৰখন নেৰুৱা হ'ল। তেতিয়া পৰশুৰামে পিতৃক সেই সমস্যা সমাধানৰ উপায় বিচাৰিলে। তেতিয়া পিতৃ যমদগ্নিয়ে ক'লে, তুমি মাতৃহত্যাৰ দৰে মহাপাপ কৰিছা। তদুপৰি তুমি এজন ব্ৰাহ্মণ হৈ কেৱল এজন ক্ষত্ৰিয়বীৰে কৰা অপৰাধৰ বাবে অসংখ্য ক্ষত্ৰিয়বীৰক বিনা দোষত বধ কৰিলা। তুমি তোমাৰ শক্তি অপব্যৱহাৰ কৰিছা। গতিকে তুমি ভাৰতৰ সকলো তীৰ্থ ভ্ৰমণ কৰি স্নান আৰু দান কৰা, তেতিয়া তোমাৰ পাপ মোচন হ'ব। পিতৃৰ কথামতে পৰশুৰামে হাতত কুঠাৰখন লাগি থকা অৱস্থাতে ব্ৰহ্মচাৰ্য ব্ৰত পালন কৰি ভাৰতৰ সকলো তীৰ্থ ভ্ৰমণ কৰিলে। তেওঁৰ মূৰত জটা বান্ধিলে। তথাপিও পৰশুৰামৰ হাতৰ কুঠাৰখন সৰি নপৰিল। উপায়হীন হৈ পৰশুৰাম পুনৰ পিতৃৰ কাষ চাপি ক'লে, পিতা, মই ভাৰতভূমিৰ সকলো তীৰ্থ ভ্ৰমণ কৰাৰ পিছতো পাপমুক্ত হ'ব নোৱাৰিলো। মোৰ হাতৰ পৰা এতিয়াও কুঠাৰখন সৰি নপৰিল। পৰশুৰামৰ কথা শুনি যমদগ্নি মুনিয়ে ক'লে, পুত্ৰ, তুমি কৌশল নগৰত থকা বিষ্ণুযখা নামৰ ব্ৰাহ্মণজনক লগ ধৰাগৈ। তেওঁৱেই তোমাক পাপমোচনৰ উপায় দিব। পিতৃৰ কথা মতে পৰশুৰামে কুশল নগৰত থকা বিষ্ণুযখা নামৰ ব্ৰাহ্মণজনক লগ ধৰিলেগৈ। বিষ্ণুযখা ব্ৰাহ্মণক সেৱা জনাই পৰশুৰামে নিজৰ পৰিচয় দি নিজৰ জীৱনত ঘটা সকলো কথা বিৱৰি কোৱাৰ লগতে পাপমোচনৰ উপায় বিচাৰিলে। পৰশুৰামৰ কথা শুনি বিষ্ণুযখা ব্ৰাহ্মণে ক'লে, তুমি পূবফালে গৈ গভীৰ অৰণ্যৰ মাজত থকা ব্ৰহ্মকুণ্ডত স্নান কৰিলেহে মাতৃহত্যাৰ দৰে মহাপাপৰ পৰা মুক্ত হ'ব পাৰিবা। বিষ্ণুযখা ব্ৰাহ্মণৰ কথা মতে পৰশুৰাম পদব্ৰজে পূব দিশে আগবাঢ়িল। বহুদিন অশেষ কষ্ট কৰি হাবি জংঘলৰ মাজেৰে গৈ বৰ্তমান অৰুণাচল প্ৰদেশত অৱস্থিত ব্ৰহ্মকুণ্ডত স্নান কৰাৰ লগে লগে পৰশুৰামৰ হাতৰ কুঠাৰখন সৰি পৰিল আৰু ইয়াৰ লগে লগে পৰশুৰামে কৰা মাতৃহত্যাৰ দৰে মহাপাপৰ পৰা মুক্ত হ'ল। পিছলৈ পৰশুৰামে স্নান কৰি পাপমুক্ত হোৱা এই কুণ্ডটো পৰশুৰাম কুণ্ড হিচাপে বিখ্যাত হ'ল আৰু ঠাইখন পবিত্ৰ তীৰ্থস্থানলৈ ৰূপান্তৰ হ'ল।
সেয়েহে প্ৰতি বছৰে বিশ্বৰ বিভিন্ন ঠাইৰ পৰা অগণন ভক্তই এই পৰশুৰাম কুণ্ড দৰ্শন কৰিবলৈ আহে। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল সেই বিষয়ে এই ভিডিঅ'টোৰ তলৰ কমেণ্ট বক্সত কমেণ্ট দিবলৈ নাপাহৰিব। আৰু যদিহে ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে লাইক বাটনটো এবাৰ প্ৰেছ কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে যিটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে দৰ্শকসকল, আজিলৈ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।